কি ORS এটা স্ক্যাম হ'ব পাৰে নেকি? যদি আপুনি এই পেকেটটো ব্যৱহাৰ কৰে তেনেহলে এই ভিডিওটো শেষলৈ চাওক কাৰণ যেটো প্ৰডাক্টক বহু মানুহে ORS বুলি খুৱাই আছিল সেইটো আসলতে আসল ORS নাছিল। पिछले साल तक यही ब्रांड फेक ORS क्यों बेच रहा था जिसमें शुगर ज्यादा इलेक्ट्रोलाइट्स कम थे जो डायरिया से जूझ रहे बच्चों के लिए और डेंजरस था। असली ORS का ये फॉर्मूला WHO यूनिसेफ रिकमेंड करता। কিন্তু বজাৰত আৰু মেডিকেল ষ্ট'ৰত বিক্ৰী হৈ থকা সকলোবোৰ প্ৰডাক্ট আসলতে ORS নহয়। সেই কোম্পানীবোৰে WHO ফৰ্মুলা অনুসৰণ নকৰে। শিশুৰ বিশেষজ্ঞ ডক্টৰ হিবা ৰঞ্জনী সন্তোষে দাবী কৰিছিল যে এই ধৰণৰ অধিক চেনিযুক্ত পানীয়ে ডায়েৰিয়াৰ সময়ত বেছি অসুস্থ কৰিহে তুলিব পাৰে। আটাইতকৈ আচৰিত কথাটো হ'ল এজন ডক্টৰে 8 বছৰ ধৰি এই বিষয়টোক লৈ সংগ্ৰাম কৰাৰ পিছত 2025 চনত দিল্লী হাইকোৰ্টে স্পষ্টকৈ কয় যে अगर WHO फॉर्मूला यूज नहीं किया ORS नाम यूज नहीं होगा। তাৰ পাছত সেই কোম্পানীবোৰে বক্সৰ তলত এটা সৰুকৈ লাইন দি দিলে দিছ ইজ নট ORS। সেই পুৰণা ষ্টকবিলাকতে আকৌ তেওঁলোকে ৰিলেবেল কৰিলে। E is designed to look like O and Z is nothing but a mirror image of S. I mean कहाँ ध्यान देते हैं हम इतना? 2 साल पहले एज अ डॉक्टर मैंने खुद ये रिकमेंड किया है। এতিয়া আপোনাৰ ঘৰত থকা ORSৰ পেকেটটো চাওক তাতে WHO ফৰ্মুলা আছেনে? যদি নাই তেনেহলে সেই ORSৰ পেকেটটো আজি পেলাই দিয়ক আৰু এই ভিডিওটো আপুনি শ্বেয়াৰ কৰক যাতে সকলোবোৰ সজাগ হ'ব পাৰে। এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও চাবলৈ সাবস্ক্ৰাইব কৰক দা অনিৰ্বাণ ফাইলছ।